sscৰ পাছৱৰ্ড কাৰোবাৰ যদি মনত নাই তেনেহ'লে আপোনালোকে ফৰগেট পাছৱৰ্ড মাৰি আপোনালোকে চাব পাৰে। ইয়াত আমি ফৰগেট পাছৱৰ্ড আপোনালোকে চাই আছে, ইয়াত ফৰগেট পাছৱৰ্ড বুলি লিখা আছে আৰু ৰেজিষ্টাৰ নাও এই দুটা লিখা আছে ইয়াত ৰাইট সাইডে। এই ফৰগেট পাছৱৰ্ড আমি মাৰিম। ফৰগেট পাছৱৰ্ড মাৰাৰ লগে লগে ইয়াত আহি গৈছে ইমেইল আইডি আৰু মোবাইল নাম্বাৰ। ইমেইল আইডি যেটো নেকি আপুনি ssc যেটো ইমেইল আইডি আপোনালোকে ব্যৱহাৰ কৰিছিল সেইটো ইমেইল আইডি ইয়াত টাইপ কৰিব। মই মোৰ ইমেইল আইডিটো ইয়াত আগতে টাইপ কৰিছিলোঁ, এতিয়া এইটো মই ভৰাই দিলোঁ। এতিয়া আপোনাৰ যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াত বহাই দিব। মোৰ মোবাইল নম্বৰটো বহাই আছোঁ। এতিয়া আপোনালোকে এই বস্তুটো জুম হৈ আছে, আপোনালোকে হেৰি কৰি দিব, সৰু কৰি ল'ব। সৰু কৰাৰ পিছত আপোনালোকে এই ইয়াত তলত চাই আছে সাবমিট বাটন, ইয়াত ক্লিক কৰিব। আপোনালোকে চাই আছে ইয়াত আহি গৈছে ইয়াত মোবাইল OTP আৰু ইমেইল OTP। মোবাইল OTPটো ইয়াত মাৰি আছোঁ। আমি মোবাইল OTP আৰু ইমেইল OTP বহাই দিছোঁ। ইয়াত আপোনালোকে চাই আছে ইয়াত কেপচাৰটো মাৰিব। কেপচাৰটো যেনেকুৱা আছে সেনেকুৱাকৈ মাৰিব। ডাঙৰ আখৰ দি আছে, ডাঙৰ আখৰ মাৰিব। এতিয়া আপোনালোকে এই ইয়াত সাবমিট বাটন আছে, ইয়াত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাই আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এইটো ইয়াত আপোনালোকে নিজৰ ইচ্ছামতে পাছৱৰ্ড বহাব পাৰিব। আমি পাছৱৰ্ড বহাই আছোঁ। ইয়াত আমি পাছৱৰ্ডটো বহাই দিছোঁ, নিউ পাছৱৰ্ড। এতিয়া মই বহাম কনফাৰ্ম পাছৱৰ্ড। ইয়াত তাৰমানে আগতে যেটো বহাইছিলোঁ সেইটোৱে বহাব লাগিব। এতিয়া আপোনালোকে সাবমিট বাটনত মাৰিব।